সকলোকে নমস্কাৰ জনাইছোঁ। মই এটা মিনি ব্লগৰ পৰা ড্ৰেছ দেখি গম পাইছেই কালি দহা এখন আছিলে, তালৈকে বুলি গৈছিলোঁ। ইয়াত এইটোৱে ভাল লাগে, সৰু ডাঙৰ সকলোৱে চেলেং চাদৰখন মেৰিয়াই লয়, ময়ো লওঁ, ভালো লাগে নহয়নে বাৰু। তাৰপিছত এয়া ভকতসকলে আকৌ এইপিনে প্ৰসাদৰ কামৰ ফলহাক এটা লাগিছে, আমি আকৌ এইপিনে বহি চাহ খাই আছিলোঁ। তেনেকুৱাতে খুব ধুনীয়া দৃশ্য এটা দেখিলোঁ, আপোনালোককো দেখাইছোঁ দেই। এয়া দেখিছেনে কাগজত কেনেকৈ গুড় বান্ধি বান্ধি দিছে। ইয়াত চাহকাপত চেনিও নিদিয়ে, নিমখো নিদিয়ে, ফিকা চাহ বুলি কয়, আৰু লগত তেনেকৈ এটুকুৰা এটুকুৰা গুড়। সকাম হওক বিয়া হওক এই চাহকাপ থাকিবই। কিন্তু এইয়া পলিথিনটো দেখিছেনে, আগদিনাই গুড় সৰু সৰু টুকুৰা কৰি এনেকৈ কাগজত টোপোলা কৰি থৈছে, দেখি খুব ভাল লাগিল। তাকে ভিডিঅ' যোগে আপোনালোকলৈ আগবঢ়ালোঁ। কোন কোন জেগাত এই নিয়মটো আছে জনাবচোন। আমাৰ নগাঁও পিনে নাই, আজিকালি হৈছে যদিও মই নাজানো বাৰু। তাৰ পৰা আকৌ দহা ঘৰত পিঠাগুড়ি আৰু কল গাখীৰ খালোঁ, প্ৰসাদ খাই আকৌ ঘৰলৈ আহিলোঁ। উৎপাতকৈ ভাত বনালোঁ, ভাতত বেছি বিশেষ তেনেকুৱা নাই। দালিতে ঘৰৰ চালগম আছিলে, সেয়াই দি দিলোঁ। কণী এটা বইল কৰিলোঁ, তাৰপিছত অকণমান চালাড বনাইছিলোঁ। বুট আৰু মগু তিয়াই থৈছিলোঁ, বুট আৰু মগুৰ গাজি ওলোৱা, তিয়ঁহ, বিলাহী আৰু অকণমান নেমু টুকুৰা টুকুৰকৈ কাটি দিছোঁ। এনেকৈ আপোনালোকে খাই নাজানাবচোন, খাবলৈ বৰ সোৱাদ। এয়া আকৌ স্কচ আলু ভাজিছিলোঁ। তাৰপিছত এইপিনে আকৌ বেটি আৰু মিষ্টাৰেও খাই আছে। বেটিয়ে আকৌ অকণমান মাংস আছিলে আগদিনাৰে, তাই মাংস লগত খাইছে। তাইক চুলি কাটি দিওঁতে কেনেকুৱা লাগিছে জনাবচোন। মোৰ হ'লে দেখি খুব মৰম লাগিছে। চুলি কটাৰ দৃশ্য অকণমান দেখাম দেই, কি তাই ফূৰ্তি। তাই আচলতে চুলিখিনি বান্ধিব নিবিচাৰে, সেইকাৰণে কাটি দিবলগীয়া হয়। কিয় জানো বান্ধি তাই বেয়াই পায় নে কি, আৰু একো হেয়াৰ বেণ্ড ক্লিপ চুলিত মানে নৰয়েই, চিল্কি বহুত চুলিখিনি, সেইকাৰণে কাটি দিওঁ। ইয়াত দেখিছেনে পাৰ্লাৰত কিন্তু প্ৰমিছ কৰিছিলোঁ দেই, চুলি কাটি তোমাক চিকেন পকৰা খুৱাম বুলি। ফূৰ্তি দেখিছে। আজিলৈ মোৰ মিনি ভ্লগটো ইমানেই ভাল লাগিলে, লাইক কমেণ্ট কৰি জনাব দেই। আজিলৈ আহিছোঁ।